ষষ্ঠদশ বিধানসভাৰ প্ৰথমখন অধিৱেশন সম্বোধন ৰাজ্যপালৰ ভাষণত নতুন চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ ৰূপৰেখা। ৰাজ্যপালৰ ভাষণৰ মাজতে সদন ত্যাগ কংগ্ৰেছ বিধায়কৰ। দীৰ্ঘ সময় চিঞৰ-বাখৰ কৰি ৰাজ্যপালৰ ভাষণত বাধা দিয়াৰ চেষ্টা অখিল গগৈৰ। 31 পৃষ্ঠাৰ ভাষণ 1 ঘণ্টা 15 মিনিটত সামৰিলে ৰাজ্যপালে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন শুকুৰবাৰে সম্বোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। বিধানসভাৰ মজিয়ালৈ ৰাজ্যপালক আদৰণি নিয়ে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিধানসভাত উপস্থিত হৈয়েই নৱনিৰ্বাচিত বিধায়কসকলক প্ৰথমতে অসমীয়াতে সম্বোধন কৰে ৰাজ্যপালে। মুখ্যমন্ত্ৰীসহ নতুন চৰকাৰলৈ শুভেচ্ছা ৰাজ্যপালৰ। মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ। শেহতীয়া নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি মিত্ৰজোঁটক ৰাইজে জনোৱা অভূতপূৰ্ব সঁহাৰিয়ে চৰকাৰখনৰ প্ৰতি থকা ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটা বুলিও নিজৰ ভাষণত উল্লেখ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ৰাজ্যপালৰ লগতে দাবী চৰকাৰৰ প্ৰতি থকা জনসাধাৰণৰ অভূতপূৰ্ব সমৰ্থনৰ প্ৰতিফলন ঘটিছে নিৰ্বাচনী ফলাফলত। हाल ही में संपन्न असम विधानसभा चुनाव इस लोकतांत्रिक यात्रा में एक ऐतिहासिक पड़ाव के रूप में स्मरण किया जाएगा। वास्तव में यह चुनाव लोकतंत्र का उत्सव बन गया। 85.96% का अभूतपूर्व मतदान और राष्ट्रीय जनतांत्रिक गठबंधन के पक्ष में स्पष्ट एवं व्यापक जनादेश लोकतांत्रिक शासन व्यवस्था में जनता के विश्वास का प्रमाण है। ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাৰ ওপৰত নিজৰ ভাষণ প্ৰসংগত বিভিন্ন তথ্য সদৰি কৰি ৰাজ্যপালৰ দাবী অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উল্লেখনীয় সফলতা অৰ্জন কৰিছে অসমে। বিগত 5 বছৰত অসমৰ GSDP প্ৰায় 16% বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাইছে। 2028-29 বৰ্ষৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতি হৈ উঠাৰ লক্ষ্যৰে আগবাঢ়িছে অসম। असम भारत सरकार की विशेष पूंजी निवेश सहायता योजना तथा केंद्र प्रायोजित योजनाओं के तहत अनुदान प्राप्त करने वाले अग्रणी राज्यों में भी उभर कर सामने आया है। राज्य में क्रेडिट डिपॉजिट अनुपात 48% से बढ़कर 72% हो गया है, जो बढ़ती आर्थिक गतिविधियों और वित्तीय समावेशन को दर्शाता है। यह असम की आर्थिक संभावनाओं में बढ़ते विश्वास का संकेत है। আনহাতে বিগত 5 বছৰত ৰাজ্যখনৰ নিজা উৎসৰ পৰা অহা ৰাজহৰ পৰিমাণো প্ৰায় দুগুণ বৃদ্ধি পোৱা বুলি নিজৰ ভাষণত উল্লেখ কৰে ৰাজ্যপালে। 2021-22 বিত্তীয় বৰ্ষত অসমৰ নিজা উৎসৰ ৰাজহৰ পৰিমাণ আছিল 23,113 কোটি টকা। 2025-26 বিত্তীয় বৰ্ষত অসমৰ নিজা উৎসৰ ৰাজহৰ পৰিমাণ 39,294 কোটি টকা। আনহাতে আগন্তুক 5 বছৰত নতুন চৰকাৰখনে ৰূপায়ণ কৰিবলগীয়া বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ এক ৰূপৰেখা প্ৰতিফলিত হয় ৰাজ্যপালৰ ভাষণত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিজৰ ভাষণত উল্লেখ কৰা অনুসৰি বানমুক্ত অসম মিছন ৰূপায়ণৰ বাবে চৰকাৰে ব্যয় কৰিব 18,000 কোটি। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বছৰি দিব 11,000 টকাকৈ আৰ্থিক সাহায্য। 10 লাখ মেট্ৰিক টনলৈ থলুৱা মৎস্য উৎপাদন বৃদ্ধিৰ লক্ষ্য। ৰাজ্যত নতুনকৈ 3,000খন বৈদ্যুতিক বাছ সেৱাৰ সংযোজন। ইয়াৰ উপৰিও নতুন চৰকাৰখনৰ আন কেইবাটাও নতুন পৰিকল্পনাৰ বিষয়েও নিজৰ ভাষণত উল্লেখ কৰে ৰাজ্যপালে। ইপিনে সদনৰ মজিয়াত ৰাজ্যপালৰ ভাষণৰ মাজতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়কসকল। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে প্ৰথমে থিয় হৈ বাধা দিয়াৰ চেষ্টা চলায় ৰাজ্যপালৰ ভাষণত। ইয়াৰ লগে লগে কংগ্ৰেছ বিধায়কসকলেও থিয় হৈ ৰাজ্যপালৰ ভাষণত বাধা দিয়াৰ চেষ্টা চলায়। হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ বিৰোধী বিধায়কৰ। ৰাজ্যপালে নিজৰ ভাষণত মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন নকৰাৰ অভিযোগৰ প্ৰতিবাদ কৰে বিৰোধী বিধায়কসকলে। ইয়াৰ কিছু সময় পিছতে ৰাজ্যপালৰ ভাষণৰ মাজতে সদন ত্যাগ কৰে কংগ্ৰেছ বিধায়কসকলে। অৱশ্যে কংগ্ৰেছ বিধায়কসকলৰ সদন ত্যাগৰ পিছতো মূল্যবৃদ্ধিক লৈ প্ৰায় 40 মিনিট সদনত হুলস্থুল কৰি থাকে বিধায়ক অখিল গগৈয়ে। অৱশেষত বিধায়ক অখিল গগৈসহ ৰাইজৰ দলৰ 2 বিধায়কেও সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে বিৰোধীৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে মুঠ 31 পৃষ্ঠাৰ নিজৰ ভাষণ 1 ঘণ্টা 15 মিনিটত পঢ়ি সামৰণি মাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।